নমস্কাৰ বন্ধুসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰোমিং এণ্টাৰটেইনমেণ্ট চেনেললৈ। আপোনালোকক এটা মই গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছোঁ পানীৰ বিষয়ে। ঠাণ্ডা পানী আমাৰ শৰীৰৰ পিয়াহ দূৰ কৰে আৰু গৰম পানীয়ে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰ দূৰ কৰে। আপোনালোকে এই কথাটো শুনি বহুতেই আচৰিত হৈছে চাগে। ঠাণ্ডা পানীয়ে কেৱল আমাৰ শৰীৰৰ পিয়াহে দূৰ কৰে। আমাৰ শৰীৰৰ 70% পানী গঠন হয়। আপোনালোকে ভাবিছে আমি 70% পানীকে গৰম পানী খাব লাগিব নেকি? এনেকুৱা নহয়। মই ক'ব বিচাৰিছোঁ গৰম পানী আমি ৰাতিপুৱা সময়ত খাব লাগে। এনেকুৱা কৰিলে আপোনালোকে বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব। টিপ নম্বৰ 1, গৰম পানী সেৱন কৰিলে আমাৰ শৰীৰৰ জমা হোৱা অপ্ৰয়োজনীয় তত্ত্ববোৰ শেষ হৈ যায়। যেনে বেছি মছলা দি খাদ্য খালে, জাংক ফুড এইবোৰ খালে আপোনালোকে যিবোৰ প্ৰব্লেমত পৰে, যেনে গেছ, এচিডিটি, এইবোৰৰ পৰা হাত সাৰি থাকিব পাৰিব। গৰম পানী খালে পেটৰ বিষ, পাচন ক্ৰিয়াৰ লগত জড়িত সকলো সমস্যাৰ সমাধান হয়। আপোনালোকৰে যদি বহুতৰে গেছ বা খাদ্য খালে সোনকালে হজম নহয়, তেনেহ'লে আপোনালোকে গৰম পানী খাওক। ৰাতিপুৱা খালী পেটত আৰু ৰাতিপুৱা আহাৰ খোৱাৰ পাছত এগিলাচকৈ নিতৌ গৰম পানী খাব আৰম্ভ কৰকচোন। আপোনালোকে যদি ৰেগুলাৰ এই পদ্ধতিটো 1 মাহলৈ মানি চলে, তেন্তে আপোনালোকে সকলো সমস্যাৰ পৰাই হাত সাৰি থাকিব পাৰিব। এচিডিটি আৰু কফৰ সমস্যা দূৰ হৈ যাব। টিপ নম্বৰ 3, ভোক নলগা, সোৱাদ আগ্ৰহ নোহোৱা, খাবলৈ মন নোযোৱা, পেটটো ভৰি থকা যেন লগা। আপোনালোকে যদি এই সমস্যাত পৰিছে, তেন্তে গৰম পানী খাওক আৰু ৰাতি আহাৰ খোৱাৰ পাছত খাব। আপোনালোকৰ যদি জ্বৰ হয়, ঠাণ্ডা পানী খাব নালাগে, গৰম পানী খাব। পানীখিনি গৰম কৰিলে তাত থকা বিষাক্ত তত্ত্ববোৰ নাইকিয়া হৈ যায়। টিপ নম্বৰ 5, ক্ষীণ হ'ব যদি বিচাৰিছে, ৰাতিপুৱা এগিলাচ গৰম পানীত কুহুমীয়া গৰম পানীত অলপমান নেমু ৰস চেপি খাব। মই কোৱা পদ্ধতিবোৰ আপোনালোকে যদি 1 মাহলৈ মানি চলে, তেন্তে আপোনালোকে বহুতো সমস্যাৰ পৰাই হাত সাৰি থাকিব পাৰিব। আৰু এই পদ্ধতিটো কৰিলে আপোনালোকৰ পেটত থকা চৰ্বিও নাইকিয়া হ'ব। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।